নমস্কাৰ বন্ধুসকল, আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ আছামিজ এডুকেশ্যন চেনেলটোলৈ। তো বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ লগত মানে এটা গুড নিউজ শ্বেয়াৰ কৰিম। আৰু সেই গুড নিউজটো হ'ল যে মানে বহুতো ষ্টুডেণ্ট আছে, সেই ষ্টুডেণ্টে বা নাইবা সেই ছাত্ৰ ছাত্ৰীসকলে এতিয়াও ৰিনিউৱেল কৰিব পৰা নাই, নাইবা এতিয়াও মানে ফ্ৰেছ হিচাপে এপ্লাই কৰা নাই। এপ্লাই কৰিম বুলি ভাবোঁতে তেওঁলোকৰ লাষ্ট ডেটটো গুচি গ'ল। তেওঁলোকৰ কাৰণে এটা বিশেষ মানে কথা হ'ল যে যিটো NSPৰ যিটো লাষ্ট ডেট আছে, সেই লাষ্ট ডেটটো আকৌ বঢ়াই দিলে। এতিয়া 15 ডিচেম্বৰ ইয়াৰ লাষ্ট ডেট আছে। আপোনালোকে 15 ডিচেম্বৰৰ ভিতৰত এপ্লাই কৰিব পাৰিব, যোনে এতিয়াও কৰা নাই। আৰু এটা কথা হ'ল যে বহুতো বন্ধুসকলে আছিল যিসকলে মোক কমেণ্টত সুধিছিল যে এতিয়াও আমাৰ ষ্টেট লেভেল যিটো ভেৰিফাই আছে, সেই ভেৰিফাইটো এতিয়াও হোৱা নাই। আজি এই ভিডিঅ'টোত তাৰ বিষয়ে আলোচনা কৰিম। তাৰ কাৰণে আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ অতি সোনকালে লাভ কৰে। আৰু যোনে এই ভিডিঅ'টোত এই পৰ্যন্ত লাইক কৰা নাই, প্লিজ এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত। তেনেহ'লে আহক সময় নষ্ট নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো চাওক, যিসকল ছাত্ৰ ছাত্ৰীৰ এতিয়াও যিটো ষ্টেট লেভেল ভেৰিফাই আছে, সেই ভেৰিফাইটো এতিয়াও হোৱা নাই, তেওঁলোকে মোক কৈছিল যে আমাৰ এতিয়াও ষ্টেট লেভেল ভেৰিফাই হোৱা নাই। তেওঁলোকে কি কৰিব লাগিব? তেওঁলোকে একো কৰিব নালাগে, তেওঁলোকে খালি অপেক্ষা কৰিলেই হ'ল। মানে কি হয় চাওক, প্ৰথমতে তোমালোকৰ যিটো ইনষ্টিটিউট লেভেল ভেৰিফাই আছে, সেই ভেৰিফিকেশ্যনটো হ'ব লাগিব। যদি তোমালোকৰ এতিয়াও ইনষ্টিটিউট লেভেল ভেৰিফিকেশ্যন হোৱা নাই, তেনেহ'লে ষ্টেট লেভেল ভেৰিফাই কেনেকৈ হ'ব? তোমালোকৰ যদি ইনষ্টিটিউট লেভেল ভেৰিফিকেশ্যন হৈছে, তেনেহ'লে আৰু তোমালোকৰ একো কৰিব নালাগে, ষ্টেট লেভেল ভেৰিফাই হৈ যাব। যদি ষ্টেট লেভেল ভেৰিফাই নহয়, মানে নহয়, আপোনালোকৰ ডিফেক্টটো যদি আহে, তেনেহ'লে তাৰো মেছেজ আপোনালোকৰ মোবাইলত মানে যাব। কি কাৰণত ডিফেক্ট হ'ল তাতে লিখা থাকিব। আৰু যদি ডিফেক্ট নাহে, তেনেহ'লে আপোনালোকৰ ষ্টেট লেভেলৰ ভেৰিফাই হৈ যাব। ষ্টেট লেভেল ভেৰিফাই হৈ যোৱাৰ মেছেজ আপোনালোকৰ যিটো NSP ৰেজিষ্টাৰ কৰোঁতে মোবাইল নম্বৰ যিটো দিছিলে, সেই ৰেজিষ্টাৰ মোবাইল নম্বৰত আপোনালোকৰ SMS যাব এটা, মানে আপোনালোকৰ যে ষ্টেট লেভেল ভেৰিফাই হৈছে তাৰে কাৰণে তাতে মেছেজ যাব। আৰু যাৰ মানে ইনষ্টিটিউট লেভেল ভেৰিফিকেশ্যন ইতিমধ্যে হৈ গৈছে, ষ্টেট লেভেল তেওঁলোকৰ লগৰবিলাকৰ মানে হ'ল আৰু, কিন্তু তেওঁলোকৰ হোৱা নাই, তেওঁলোকৰ এতিয়াও মেছেজ অহা নাই। তেওঁলোকক মই কৈছোঁ যে তোমালোকে যিটো NSP ৰেজিষ্টাৰ কৰোঁতে যিটো মানে নাম্বাৰ দিছিলা, সেই নাম্বাৰটোত মানে মেছেজটো যাব। আৰু তোমালোকৰতো সেই নাম্বাৰটো যদি এতিয়াও, তো চাওক, বহুতৰে কি হয় যে বহুতৰে মোবাইলৰ ৰিচাৰ্জটো নাথাকে, সেইকাৰণে মেছেজটো আহিব নোৱাৰে। আৰু তোমালোকে চেক কৰিবা যে আপোনালোকৰ যিটো ৰেজিষ্টাৰ মোবাইল নম্বৰ আছে NSPত, সেই মোবাইল নম্বৰটো এক্টিভ আছে নে নাই। যদি এক্টিভ আছে, তেনেহ'লে চিন্তা কৰিব নালাগে, আপোনালোকৰ যিটো মেছেজ আছে সেই মেছেজটো আহিবই। কাৰণ সকলোবিলাক মানে ভেৰিফিকেশ্যন একেলগে কৰাটো সম্ভৱ নহয়, সেইকাৰণে কাৰোবাৰ আজি হৈ গ'ল, নহ'লে কাৰোবাৰ কালি হ'ব, নহ'লে মানে এনেকুৱা ধৰণৰ প্ৰচেছটো চলি থাকিব। 31 ডিচেম্বৰলৈকে ইয়াৰ যিটো প্ৰচেছ আছে, সেই প্ৰচেছটো চলি থাকিব, আপোনালোকে টেনশ্যন ল'ব নালাগে। তো এইখিনি আছিল আজিৰ ভিডিঅ'। আশা কৰোঁ এই ভিডিঅ'টো চাই পিনে কিবা উপকৃত হৈছে, আৰু যদি উপকৃত হৈছে বুলি ভাবে তেনেহ'লে প্লিজ ভিডিঅ'টোত লাইক কৰি দিব, আৰু চেনেলটোত যদি নতুনকৈ আছে তেনেহ'লে চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিৰ ভিডিঅ'ত ইমানেই, ধন্যবাদ।